হেল্ল' এভৰিৱান, সেইদিনা আছিলে ডিচেম্বৰৰ 1 তাৰিখ আৰু আমাৰ বৰ্তাৰ বছৰিকা। এয়া সকলোৱে এতিয়া শাক কুটি আছে সকামৰ কাৰণে। দাই, খুৰী, দাদাহঁত সকলোৱে। সৰুবয়ে আকৌ পিছফালে জুইগুৰিতে চব্জি বনাই আছে শাক কুটা সকলোকে ভাত দিবৰ কাৰণে। আমাৰ চুনচুনীয়ে আকৌ আপোনালোকক খাই দিছে দেই। এইফালে দতিসকল আহিলে আৰু শৰাই সজাই আছে। আমাৰ নিবিয়ে আকৌ এখোজ দুখোজকৈ খোজকাঢ়িব পৰা হৈছে নহয়। সকাম খাব আহি খোজকাঢ়ি আকৌ পৰিও গৈছে। শৰাই সজাই হলত সকলোৱে এতিয়া নাম লৈ আছে। নামৰ শেষত আকৌ চাহ দিব লাগিব নহয়, সেইকাৰণে মই নাম শেষ হ'লে চাহ দিম বুলি চাহ ঠিক কৰি আছোঁ। পিছফালে জুইগুৰিতে এয়া গাখীৰ চাহ বনাই আছোঁ আৰু নাম সামৰিলে ৰান্ধনীসকলে প্ৰসাদ বিতাই এতিয়া সেৱা কৰি আছে। সকলোৱে এইফালে প্ৰসাদ খাবৰ কাৰণে বহিলে আৰু প্ৰসাদ খাবলৈ লৈছে। আৰু এই আকৌ জলপান, পিছদিনাখন সকামৰে জলপান আছিলে, তাকে খাই ল'লোঁ ৰাতিপুৱাই। আৰু এয়া হাতত বেগ লৈ এতিয়া পথাৰলৈ গৈ আছোঁ। আগদিনাখন আৰু ভিডিঅ' কৰিবলৈ টাইমেই নাপালোঁ। আমাৰ আকৌ সকামৰ পিছদিনাখনেই পথাৰৰ কাম আৰম্ভ হৈয়ে গ'ল নহয়। এইফালে ইহঁতি দাৱনি লাগিয়ে আছিলে আৰু পাপাও পথাৰতে আছিলে, সেইকাৰণে সকলোৱে পথাৰতে ভাত খাবৰ কাৰণে আহিলোঁ আৰু সকলোৱে এতিয়া ভাত খাবলৈ লৈছোঁ। আৰু পথাৰত ভাত খাই এনেও ভালেই লাগে দিয়কচোন, আঘোণমহীয়া। আৰু আমাৰ এটাই আকৌ উৰণি বাৱনি লৈ পথাৰত ভাত খাই আছে। বাৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম।